১৬৮২ চনৰ আগষ্ট মাহ ব্ৰহ্মপুত্ৰৰ পাৰত থকা গুৱাহাটীৰ আকাশত যুদ্ধৰ ডংকা বাজিছে। ইটাখুলি পাৰৰ ওপৰত থিয় হৈ আছে মোগলৰ শক্তিশালী দুৰ্গ আৰু সন্মুখত সাজু হৈ আছে আহোম সেনাৰ অদম্য সাহস। শৰাইঘাটৰ গৌৰৱময় জয়ৰ পিছতো সংঘৰ্ষৰ জুই নমোৱা নাছিল। এইবাৰ স্বৰ্গদেউ গদাধৰ সিংহৰ দৃঢ় সংকল্প অসমক সম্পূৰ্ণৰূপে মুক্ত কৰা। দিহিঙীয়া আলোন বৰবৰুৱাৰ নেতৃত্বত আহোম সেনাই আৰম্ভ কৰিলে চূড়ান্ত অভিযান। ইটাখুলিৰ এই ৰণ কেৱল এখন যুদ্ধ নাছিল, ই আছিল স্বাধীনতাৰ শেষ যুদ্ধ, যিয়ে অসমীয়াৰ বীৰত্ব আৰু আত্মসন্মানক চিৰদিনৰ বাবে অমৰ কৰি ৰাখিলে। ইটাখুলিৰ ৰণ ১৬৮২ চনৰ আগষ্ট মাহত অসমৰ গুৱাহাটীৰ ওচৰত হৈছিল। এই যুদ্ধ আহোম ৰাজ্য আৰু মোগল সাম্ৰাজ্যৰ মাজত হোৱা দীৰ্ঘকালীন সংঘৰ্ষৰ শেষ আৰু সিদ্ধান্তকাৰী যুদ্ধ আছিল। প্ৰায় ৬৯ বছৰ ধৰি ১৬১৫ চনৰ পৰা মোগলে অসমৰ কামৰূপ অঞ্চল দখল কৰিবলৈ বাৰে বাৰে আক্ৰমণ কৰিছিল, কিন্তু আহোমসকলে সদায় প্ৰতিৰোধ কৰি আহিছিল। শৰাইঘাটৰ যুদ্ধ ১৬৭১ চনত লাচিত বৰফুকনৰ নেতৃত্বত মোগলৰ পৰাজিত কৰাৰ পিছতো মোগলে কামৰূপৰ কিছু অংশ দখলত ৰাখিছিল, কিন্তু ১৬৮২ চনত গদাধৰ সিংহৰ ৰাজত্বকালত আহোমসকলে শেষবাৰৰ বাবে মোগলক সম্পূৰ্ণৰূপে খেদি পঠিয়াই দিলে। ১৬৮১ চনত গদাধৰ সিংহ তুংখুংগীয়া ফৈদৰ স্বৰ্গদেউ হোৱাৰ পিছত তেওঁৰ প্ৰথম লক্ষ্য আছিল গুৱাহাটী, তেতিয়াৰ প্ৰধান কেন্দ্ৰ অসমৰ হাতৰ পৰা মুক্ত কৰা। মোগলৰ সেনাপতি মনচুৰ খানে গুৱাহাটীত শক্তিশালী দুৰ্গ গঢ়ি তুলিছিল। ইটাখুলি পাহাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে এটা সৰু পাহাৰত মোগলৰ মূল দুৰ্গ আছিল, য'ত মনচুৰ খান আৰু তেওঁৰ সহযোগী আলী আকবৰে সেনা ৰখাইছিল। মোগল সেনাত বহুতো পদাতিক অশ্বাৰোহী আৰু কামান আছিল, কিন্তু তেওঁলোকৰ মনোবল কম নাছিল, কাৰণ মনচুৰ খান অসুস্থ আছিল আৰু বঙালীত মাৰাঠা যুদ্ধ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে বিবাদত মোগল সাম্ৰাজ্য ব্যস্ত আছিল। গদাধৰ সিংহই মাৰ্চ মাহৰ পৰাই যুদ্ধৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। তেওঁ দিহিঙীয়া আলোন বৰবৰুৱাক মুখ্য সেনাপতি নিযুক্তি দিয়ে। আলোন বৰবৰুৱা আহোমৰ এক জনপ্ৰিয় আৰু দক্ষ যোদ্ধা আছিল। তেওঁৰ নেতৃত্বত আহোম সেনাই তিনি ফালৰ পৰা গুৱাহাটী আক্ৰমণ পৰিকল্পনা কৰে। এই দল উত্তৰ পাৰেৰে ব্ৰহ্মপুত্ৰৰ উত্তৰে, এটা দল দক্ষিণ পাৰেৰে আৰু এটা দল নদীৰ মাজেৰে নৌযুদ্ধৰ বাবে পঠোৱা হয়। আহোমৰ শক্তি আছিল স্থানীয় ভূখণ্ডৰ জ্ঞান, দ্ৰুতগতিৰ নাও, বাছৰিৰ দাও ইত্যাদি, গৰিলা যুদ্ধ কৌশল আৰু পাইক ব্যৱস্থাৰ দ্বাৰা গঠিত সংগঠিত সেনা। জুন-জুলাই মাহত আহোম সেনাই ইটাখুলিৰ ওচৰত অৱৰোধ আৰম্ভ কৰে। হৰ্ণিয়া দুৰ্গত মোগলৰ সেনাপতি আলী আকবৰে অৱৰোধ ভাঙিবলৈ চেষ্টা কৰে, কিন্তু অসমৰ তীব্ৰ আক্ৰমণত পৰাজিত হয়। মোগল সেনাৰ যোগান শৃংখলা ভাঙি পৰে। ৰোগ আৰু অভাৱত সেনা দুৰ্বল হৈ পৰে। আহোমসকলে নদীত নৌকাৰে আক্ৰমণ কৰি মোগলৰ নৌবহৰক ধ্বংস কৰে। ইটাখুলি পাহাৰত মোগলৰ শক্তিশালী দুৰ্গ আছিল, কিন্তু আহোমৰ পদাতিক আৰু কামানৰ আক্ৰমণত দুৰ্গৰ প্ৰতিৰক্ষা ভাঙি পৰে। ১৫-১৬ আগষ্ট ১৬৮২ চনত মূল যুদ্ধ হয়। আহোম সেনাই তিনি ফালৰ পৰা একেলগে আক্ৰমণ কৰে। মোগল সেনাপতি মনচুৰ খান অসুস্থ হৈ থকাৰ বাবে যুদ্ধ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। আলী আকবৰে পলায়ন কৰে আৰু মনচুৰ খানক পিছুৱাই যাবলৈ বাধ্য হয়। আহোম সেনাই ইটাখুলি দখল কৰে আৰু মোগলক পানস নদীলৈকে খেদি পঠিয়াই দিয়ে। প্ৰায় ১০০ কিলোমিটাৰ দূৰলৈ মোগলক খেদি নিয়া হয়। এই যুদ্ধত আহোমে বহুতো মোগল কামান, অস্ত্ৰ-শস্ত্ৰ আৰু যুদ্ধ সামগ্ৰী লাভ কৰে। যুদ্ধৰ পিছত গুৱাহাটী সম্পূৰ্ণৰূপে আহোমৰ নিয়ন্ত্ৰণলৈ আহে। মোগলে কামৰূপ অঞ্চল চৰকাৰ কামৰূপ এৰিবলৈ বাধ্য হয়। এই জয়ৰ ফলত আহোম-মোগল সংঘৰ্ষৰ অন্ত পৰে আৰু মোগলে কেতিয়াও অসমৰ দিশে চকু তুলি চোৱা নাছিল। গদাধৰ সিংহই এই জয়ৰ পিছত ৰাজ্যক শক্তিশালী কৰিবলৈ বহুতো সংস্কাৰ কৰে, যেনে মিৰি, নগা দমন আদি। ইটাখুলিৰ ৰণ অসমৰ ইতিহাসত অতি গুৰুত্বপূৰ্ণ, কাৰণ ইয়াৰ দ্বাৰা আহোম ৰাজ্যৰ স্বাধীনতা চিৰকালীনভাৱে সুৰক্ষিত হয়। শৰাইঘাটৰ যুদ্ধ যিমানেই বিখ্যাত, ইটাখুলিয়ে শেষৰটো আৰু চূড়ান্ত জয় দিছে। অসমৰ বীৰত্ব, কৌশল আৰু স্থানীয় ভূখণ্ডৰ সদ্ব্যৱহাৰে এই জয় সম্ভৱ কৰিছে। দিহিঙীয়া আলোন বৰবৰুৱাৰ নেতৃত্বত আৰু গদাধৰ সিংহৰ দূৰদৰ্শিতাই অসমক মোগলৰ দাসত্বৰ পৰা মুক্ত কৰিছে। এই যুদ্ধই দেখুৱাইছে যে সংখ্যাত কম হ'লেও সাহস, সংগঠন আৰু মাতৃভূমিৰ প্ৰতি প্ৰেম থাকিলে যিকোনো শক্তিশালী শত্ৰুক পৰাজিত কৰিব পাৰি। আজিৰ দিনতো ইটাখুলিৰ কাহিনী অসমীয়া গৌৰৱৰ প্ৰতীক। এই জয়ৰ পিছত আহোম ৰাজ্য শান্তি আৰু সমৃদ্ধিৰ দিশে আগবাঢ়িছিল, যেতিয়ালৈকে ব্ৰিটিছে ১৮২৬ চনত অসম দখল নকৰিলে। ইটাখুলিৰ ৰণ অসমৰ স্বাধীনতাৰ শেষ ৰক্ষা কৱচ আছিল। ধন্যবাদ।